নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো অতি সহজতে বনাব পৰা এটি চিকেনৰ ৰেচিপি। ইয়াৰ বাবে আমাক লাগিব পিয়াজ, আদা, নহৰু, বিলাহী, কেপচিকাম, তেল, হালধি। এইখিনিতো ন্যূনতম সকলো ৰন্ধনৰ বাবে প্ৰয়োজনীয়। ইয়াৰ পিছত পিয়াজখিনি মিহিকৈ কাটি লৈছো। কেৰাহীটো গৰম হোৱাৰ পিছত তেল অকণমান দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত একেলগে বিলাহী, কেপচিকাম, পিঁয়াজ গোটেইখিনি লগতে আলুও দি দিছোঁ। ইয়াৰ পিছত গোটেইখিনি একেলগে মিক্স কৰি তেলত ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'ম। ইয়াৰ পিছত অকণমান নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰিব আৰু অকণমান চেনি দিছোঁ যাতে ৰংটো অকণমান দেখিবলৈ ধুনীয়া হয়। আকৌ এনেদৰে মিক্স কৰি ল'ম বস্তুখিনি আৰু অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। যিহেতু গোটেইখিনি মজি গৈছে, ইয়াৰ পিছত আমি গেছৰ ফ্লেমটো অকণমান কম কৰি দিম। ইয়াত এতিয়া আদা আৰু নহৰুৰ পেষ্টখিনি মিহলাই ল'ম। এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিম আৰু ইয়াত চিকেনখিনি দি দিম। চিকেনখিনি মই মেৰিনেট কৰি ৰাখি থৈছিলোঁ। ইয়াত নিমখ, হালধি আৰু কেঁচা তেলেৰে মই মেৰিনেট কৰি ৰাখিছিলোঁ। গোটেইখিনি ৰঙচুৱা নোহোৱালৈকে এনেদৰে অলপ সময় ভাজি ল'ম আৰু খন্তিখনেৰে এনেকৈ লৰাই থাকিম, কিয়নো তলত লাগিলে খাবলৈ ইয়াৰ সোৱাদটো তিতা হ'বও পাৰে। মাংসখিনি ৰঙচুৱা হোৱাত চিমত দিম গেছটো আৰু ইয়াত আমি অন্যান্য মছলাসমূহ মিক্স কৰিম। প্ৰথমতে আমি ইয়াতে জিৰা গুড়ি দিছোঁ এচামুচ আৰু অকণমান। তাৰপিছত আমি অকণমান ধনিয়া গুড়ি দিম। তাৰপিছত গোটেইখিনি একেলগে মিক্স কৰি ল'ম। এতিয়া ইয়াত চিকেন মছলাটো দিম। চিকেন মছলা 2 টকীয়া পেকেট এটা প্ৰায় দিছোঁ, অকণমানেই দিছোঁ। তাৰপিছত এইখিনি একেলগে মিক্স কৰি ল'ম। ইয়াত অকণমান টেঙা, জ্বলা, মিঠাৰ টমেটো চচটো দিছোঁ। এতিয়া ইয়াত অলপ অলপকৈ পানী দি যাম আৰু ভাজি যাম। ইয়াত এতিয়া বেছি পৰিমাণত পানীখিনি দিম আৰু এইখিনি উতলিবলৈ দিম। এয়া অতি কম সময়তে মুৰ্গীৰ মাংস প্ৰস্তুত হৈ গ'ল আৰু ইয়াক আমি পোলাওৰ সৈতে পৰিৱেশন কৰিম। আপোনালোকে ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক নিশ্চয় লগ পাম। জয় ভাৰত, জয় আই অসম। ধন্যবাদ।